আমি আমাৰ অতি হেঁপাহৰ অতি চেনেহৰ অতি আদৰৰ বহাগক আমি স্বাগতম জনাম কাৰণ বহাগেই আমাৰ স্বাভিমান বহাগেই আমাৰ জাতিৰ গৌৰৱ অসমীয়াৰ আয়ুস গতিকে এনেকুৱা এটা শুভ মুহূৰ্তত এই যে কৰ্মশালা 6 দিনীয়া প্ৰগ্ৰাম এই কৰ্মশালাৰ জৰিয়তে ভাবে আমাৰ বিহু ডেন্সত কক বা বিহু গীতত কক সকলো দিশত আগবাঢ়ি যাব আমাৰ সুনিপুণ প্ৰশিক্ষকসকলে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে উপযুক্ত কি হৈছিল নামাঙ্কিত হৈছিল গতিকে তেনেকুৱা এটা বিহুক আমি আহক সকলোৱে মিলি আমাৰ অতি অন্তৰেৰে আমাৰ আদৰেৰে আমাৰ হেঁপাহেৰে আমাৰ শুভকামনা মই বিচাৰিছোঁ শুভকামনা মাগিছোঁ আৰু সকলোলৈকে পুনৰ অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ এই হিচাপতে আমি আমাৰ মহাবিদ্যালয়ৰ দ্বিতীয় বাইদেউকো এই বন্তি প্ৰদান কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ মাননীয় ডক্টৰ ব্যঞ্জনা চক্ৰৱৰ্তী বাইদেউকো বন্তি প্ৰদান কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছোঁ ঢোলপেপা বাজিলে বিহু বিহু লাগিছে গাত হ'ব শব্দখিনি চিনাকি চিনাকি লাগিছেনে আকৌ এবাৰ কোৱা বসন্ত আহিলে কুলিয়ে বিনালে গছে বনে হলালে পাত গাঁৱৰ বিহুতলিত ঢোলপেপা বাজিলে বিহু বিহু লাগিছে গাত ঢোলপেপা বাজিছে বিহু বিহু লাগিছে গাত তোমালোকে গাবা এতিয়া হ'ব ৰেডি 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 হৈ যোৱা ৰেডি 1 2 3 go ঘেন ঘেন